নমস্কাৰ প্ৰিয় নন্দবীকল অসমীয়া ৰাইফল মই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ য'ত আমি আছামিছ এষ্ট্ৰলজি বিষয়ক বিভিন্ন ভিডিঅ' আলোচনা কৰোঁ আহক তেন্তে আজি জানি লওঁ কোনকেইটা ৰাশিৰ অক্টোবৰ মাহত কোটি টকীয়া সম্পত্তি লাভ হ'ব পাৰে লগতে তেওঁলোকে সম্পত্তিৰ ক্ষেত্ৰত বিশেষভাৱে ভাগ্যৰ ৰূপে পৰিগণিত হ'ব আৰু অনুৰোধ জনাওঁ যে আমাৰ ভিডিঅ'বিলাক যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনেধৰণৰ ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ বন্ধুবৰ্গসকল অক্টোবৰ মাহত কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য খোল খাবলৈ গৈছে এওঁলোকে সম্পত্তি লাভ কৰিব এওঁলোকে বিভিন্ন দিশত সফলতা লাভ কৰিব জীৱনত সুখ শান্তি ভাগ্য আদি লাভ কৰিব পৰিয়ালতো সুখ শান্তি থাকিব লগতে জীৱনত আশা কৰা ধৰণে ফল লাভ কৰিব এওঁলোকৰ মা লক্ষ্মীৰ কৃপাত বিশেষ ধৰণৰ আৰ্থিক অৱস্থা মজবুত হ'ব সা সম্পত্তি লাভ কৰিব আৰু বিভিন্ন ক্ষেত্ৰত কৌটিপতি হোৱাৰ যোগ আছে আৰু এই সা সম্পত্তিৰে আপোনালোকে বিভিন্ন দিশত সফলতা লাভ কৰিব চাবলৈ গ'লে আপোনালোকৰ অক্টোবৰ মাহটো ভাগ্যৰ ৰূপে পৰিগণিত হৈছে এই বিশেষভাৱে ভাগ্যৰ ৰাশিকেইটা হৈছে কৰ্কট কন্যা ধনু মকৰ আৰু মীন ৰাশি বন্ধুবৰ্গ এইকেইটা হৈছে প্ৰধান ৰাশি যিকেইটা অক্টোবৰ মাহত সম্পত্তি লাভৰ ক্ষেত্ৰত বিশেষভাৱে ভাগ্যৰ ৰূপে পৰিগণিত হৈছে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনেধৰণৰ ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।